ইয়াৰ পিছত আমি কৈছোঁ এটা ভগ্নাংশ, এইটো হ'ল মিশ্ৰ ভগ্নাংশ, খুব ইম্পৰ্টেণ্ট। তো মিশ্ৰ ভগ্নাংশৰ কাৰণে মই কি কৰিছোঁ, তিনিটা মই ছবি আঁকিছোঁ। এই তিনিটা ছবিৰ ইয়াকো 4 ভাগ কৰিছোঁ, ইয়াকো 4 ভাগ কৰিছোঁ আৰু ইয়াকো মই 4 ভাগ কৰিছোঁ। প্ৰথমটোৰ মই 4 ভাগ কৰি 4টা ভাগত কি কৰিছোঁ, ৰং কৰিছোঁ। দ্বিতীয়টোকো মই 4টা ভাগ কৰি 4টা ভাগত ৰং কৰিছোঁ। আৰু তৃতীয় ছবিটো কি কৰিছোঁ, 4টা ভাগ কৰি মই এটা ভাগত ৰং কৰিছোঁ। অৰ্থাৎ এই ছবিটোৰ 4টা ভাগত গোটেইকেইটাত ৰং কৰিছোঁ, মানে কি এটাটোত গোটেই সম্পূৰ্ণ এটাটোত কি হৈছে, ৰং কৰা হৈছে। গতিকে তাক মই কি বুলি লিখিছোঁ, 1 বুলি লিখিছোঁ, মানে কি গোটেই সম্পূৰ্ণ আমি ইয়াক ৰং কৰিছোঁ। দুইটোতো ঠিক এনেকুৱা, এই গোটেই ছবি এটা ছবি গোটেইটোতে আমি ৰং কৰিছোঁ, গতিকে এটা সম্পূৰ্ণ হৈছে, তাক আমি 1 বুলি লিখিছোঁ, মানে কি এটাটোত গোটেইটো সম্পূৰ্ণ হৈছে। আৰু 3 নম্বৰত কেনেকুৱা হৈছে, ইয়াক 4টা ভাগ কৰি এটা ভাগতে ৰং কৰা গৈছে, গতিকে কি লিখিছোঁ আমি 4 ভাগত 1 লিখিছোঁ। এতিয়া যদি এই গোটেইখিনি মই লগ কৰি দিওঁ, লগ কৰি দিলে কেনেকুৱা হ'ব, ইয়াত আহিব 1, কাৰণ গোটেইটোত ৰং কৰিছোঁ এটাত, ইয়াতো মই এটাত গোটেইটো ৰং কৰিছোঁ, আৰু ইয়াত কি কৰিছোঁ মই 4টা ভাগৰ এটা ভাগত ৰং কৰিছোঁ। গতিকে এটা যোগ কৰি দিলে কেনেকুৱা হ'ব, 1 + 1 2, 2 + 4 ভাগৰ 1। যদি এনেকুৱা হৈছে আকাৰটো তাক আমি এনেকুৱা আকাৰত লিখোঁ, 2 এনেকৈ আমি কওঁ, এনেকৈ 2 সমস্ত 4 ভাগৰ 1 বুলি কওঁ। 2টো কি হৈ যায়, মাজৰ যোগ চিনটো নোহোৱা হয়, এনেকৈ লগ লাগি যায়, যাই কিনে কি হৈছে 2 সমস্ত 4 ভাগৰ 1। এনেকুৱা আকাৰৰ যিবিলাক ভগ্নাংশ, এইবিলাক কৈছে কি বুলি, মিশ্ৰ ভগ্নাংশ বুলি কোৱা হৈছে।